নমস্কাৰ আজি মই এই ভিডিঅ'টো লৈ আহিছো অসমৰ যিমানবোৰ মানুহ শালি খেতিৰ লগত জড়িত হৈ থাকে প্ৰত্যেকজন মানুহৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছো এই কাৰণে লৈ আহিছো এইটো হল শালি সিজনৰ খেতি এই সময়ত বজাৰৰ পৰা কৃষকে শালি ধানৰ বীজ ক্ৰয় কৰিব আৰু বীজতলিত সেই বীজ সিঁচিব তাৰ পাছত কঠিয়াবোৰ ৰোপণ কৰিব কিন্তু এনেকুৱা কিছুমান কৃষক আছে যিসকল কৃষকে উন্নত মানদণ্ডৰ বীজ নিকিনি তেওঁলোকে ঠগিবলগীয়া হয় আৰু এই উন্নত মানদণ্ডৰ বীজবিলাক কিনিবলৈ যাওঁতে তেওঁলোকে ঠগি আহে যাৰ কাৰণে তেওঁলোকে উৎপাদন কম পায় সেই কাৰণে মই প্ৰত্যেকজন শালি ধানৰ খেতি কৰা মানুহকে মই ক'ব খুজিছো যেতিয়া আপোনালোকে বজাৰৰ পৰা এই শালি ধানৰ বীজ ক্ৰয় কৰিব অৰ্থাৎ কিনিব তেতিয়া আপোনালোকে চাই চিন্তি কিনিব কাৰণ যোৱাবাৰতকৈ এইবাৰ ধানৰ বীজৰ দাম বহুত বেছি বৃদ্ধি হৈছে গতিকে আপোনালোকে কম দামত বীজবিলাক পাম বুলি ভাবি যধে মধে আপোনালোকে খেতি কৰিব তেতিয়া আপোনালোকে উৎপাদন কম পাব কাৰণ আমি জানো শালি খেতিত বহুত খৰচ শালি খেতিৰ বীজ কিনাৰ পৰা বীজতলিত বীজ সিঁচাৰ পৰা কঠিয়া ৰোপণ কৰাৰ পৰা যত্ন লোৱাৰ পৰা একদম খেতি চপোৱালৈকে ভঁৰালত উঠোৱালৈকে কিমান এটা খৰচ গতিকে এই যিটো খৰচ এই খৰচ ইমান বেছি খৰচ হয় যদি আপোনালোকৰ লাভ নহয় তেতিয়াহ'লে আপোনালোকে লছ খাই যাব সেই কাৰণে মই আপোনালোকক এটাই অনুৰোধ কৰিছো আপোনালোকে এই বীজবোৰ কিনোতে সদায় সাৱধান হৈ কিনিব আপোনালোকে যিটো জাতৰ বীজ কিনিব সেই জাতটো পেকেটটোত লিখা আছে না নাই বা সেই কোম্পানীটো তাত লিখা আছে না নাই সেইটো আপোনালোকে সদায় সতৰ্ক হ'ব আৰু সেই কাৰণে মই আপোনালোকক সতৰ্ক কৰি দিয়াৰ কাৰণে আজি আসলতে এই ভিডিঅ'টো মই লৈ আহিছো কাৰণ আপোনালোকে আজিকালি মোবাইলতে হওক বা টিভিতে হওক বিভিন্ন খেতিয়কৰ সমস্যাবিলাক আপোনালোকে দেখা পায় কিছুমান ধান পকি গৈছে কিন্তু কটাৰ পাছত কি হয় উৎপাদন কম হয় কিছুমানৰ কি হয় ভিতৰত চাউল নাথাকে খালি শীষডাল থাকে গতিকে এই যি শীষডাল থাকে চাউল নাথাকে এইবিলাক কিছুমান সমস্যা আহে ধানৰ বীজৰ কাৰণেও হ'ব পাৰে সেই কাৰণে উন্নত মানদণ্ডৰ বীজ আপোনালোকে ৰোপণ কৰিব গতিকে যদি আপোনালোকৰ লেখা পঢ়া নাই যিসকলৰ লেখা পঢ়া নাই তেওঁলোকে লেখা পঢ়া থকা মানুহক দেখুৱাইহে এই বীজবোৰ ক্ৰয় কৰিব কাৰণ আপোনালোকে জানে আজিকালি বজাৰত 2 নম্বৰী নোট ওলাইছে য'ত 2 নম্বৰী নোট ওলাইছে আৰু সেই ক্ষেত্ৰত এই ধানৰ বীজ 2 নম্বৰী কৰাটো কোনো ডাঙৰ কথা নহয় গতিকে সেই কাৰণে আপোনালোকে সদায় সতৰ্ক হৈ এই বীজবোৰ ক্ৰয় কৰিব যধে মধে বীজ আপোনালোকে ক্ৰয় নকৰিব আপোনালোকে যি দোকানৰ পৰা নলক কিয় চাই চিন্তি ল'ব কাৰণ আপোনালোকে ক'ব নোৱাৰাকে কিছুমান ধানৰ বীজ বজাৰত আহি গৈছে আপোনালোকে গমেই নাপাব এনেকুৱা কিছুমান 2 নম্বৰ বীজ বজাৰত আহি গৈছে আপোনালোকে ভাবিবই নোৱাৰিব গতিকে আপোনালোকে এই বীজবোৰ চাই চিতি ল'ব যাতে আপোনালোকে ঠক খাবলগীয়া নহয় গতিকে সেই উদ্দেশ্যে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মই লৈ আহিছো গতিকে মই এইখিনিয়ে ক'লো ধন্যবাদ।